নমস্কাৰ জব আৰু কেৰিয়াৰ টিভিৰ অন্য এটি ইনফৰ্মেটিভ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক দেখাম নতুনকৈ ওলোৱা কেইটামান ভেকেন্সিৰ বিষয়ে। আপোনালোকে যদি এলিজিবল আৰু ইণ্টাৰেষ্টেড হয় তেন্তে এপ্লাই কৰি দিব পাৰিব। সেইকাৰণে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। ইয়াত বিভিন্ন ধৰণৰ পোষ্ট ওলাইছে, পিয়ন, ড্ৰাইভাৰ, পাৰালিগেল, ভলণ্টিয়াৰ্ছ আদি, আৰু এলিজিবিলিটিও বেছি নালাগে। কিন্তু তাৰ আগতে মই আপোনালোকক এটা ৰিকুৱেষ্ট কৰিম, এতিয়ালৈকে যদি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো প্ৰেছ কৰি দিব। যেতিয়া মই ইনফৰ্মেটিভ ভিডিঅ'সমূহ আপলোড কৰিম আপোনালোকৰ ওচৰত নটিফিকেশ্যনটো আহি যাব। আজি যোনকেইটা ভেকেন্সিৰ বিষয়ে মই দেখাবলৈ গৈ আছোঁ তাৰ প্ৰথম যোনটো হৈছে সেইটো হৈছে পাৰালিগেল ভলণ্টিয়াৰৰ চাকৰি, আৰু এইটো আহিছে বাক্সা ডিষ্ট্ৰিক্টৰ পৰা। বাকী ডিটেইলছ মই আপোনালোকক কৈ যাওঁ, আপোনালোকে চাই যাব আৰু যদি এলিজিবিলিটি মিলে তেন্তে এপ্লাই কৰি দিব পাৰিব। প্ৰথমতে পোষ্টটোৰ কাৰণে এপ্লাই কৰিবলৈ হ'লে আপোনালোকে চিটিজেন হ'ব লাগিব, চিটিজেন অফ ইণ্ডিয়া হ'ব লাগিব। এডুকেশ্যনেল কোৱালিফিকেশ্যন ইয়াত কৈছে এপ্লিকেণ্ট শ্বুড বি লিটাৰেট, প্ৰিফাৰেবলি মেট্ৰিকুলেট উইথ গুড কম্প্ৰিহেনচিভ স্কিল। মানে যদি মেট্ৰিক পাছ কৰিছে আৰু তাতকৈ হায়াৰ ষ্টাডিজ কৰিছে আপোনালোকে তেতিয়া পোষ্টকেইটাৰ কাৰণে এপ্লাই কৰিব পাৰিব। Candidate must have a commitment to assist the needy with compassion, empathy and concern for marginal and weaker section of society. তাৰপিছত টিচিং জবত আছিলে আৰু ৰিটায়াৰমেণ্ট হৈছে বা এতিয়াও কৰি আছে, এপ্লাই কৰিব পাৰিব। ৰিটায়াৰ্ড গভৰ্ণমেণ্ট ছাৰ্ভেণ্ট, ছিনিয়ৰ চিটিজেন, এক্স ডিফেন্স পাৰ্চনেল, MSW ষ্টুডেণ্ট, অংগনবাদী ৱৰ্কাৰ, ষ্টুডেণ্টছ, মেম্বাৰ অফ নন পলিটিকেল অৰ্গেনাইজেশ্যন, ছাৰ্ভিচ অৰিয়েণ্টেড NGOs, ক্লাবছ, women neighborhood group or self-help group. আৰু এনি ইণ্ডিভিজুৱেল মিটিং দ্য মিনিমাম এডুকেশ্যনেল কোৱালিফিকেশ্যন, মানে ক্লাছ 10 পাছ অনৱাৰ্ডছ এইখিনি এলিজিবিলিটি আছে তেন্তে আপোনালোকে এই ভলণ্টিয়াৰৰ কাৰণে এপ্লাই কৰি দিব পাৰিব। এজ লিমিট মিনিমাম 21 ইয়াৰ্ছ হ'ব লাগিব। আৰু প্ৰচেছ হৈছে সেইটো মই এবাৰ কৈ দিছোঁ, এইটো অফলাইন প্ৰচেছ হ'ব। যোনখন ষ্টেণ্ডাৰ্ড ফৰ্ম আছে আছাম গেজেট পাৰ্ট 9 ফৰ্ম, সেইখনত আপোনালোকৰ গোটেই ডিটেইলছখিনি ফিল এভেইলেবল ইন দ্য লোকেল ষ্টেচনাৰী অফ প্ৰিণ্টিং দোকানত আপোনালোকে পাই যাব। এইখন ফিল কৰাৰ পিছতে আপোনালোকৰ এটাচ ডকুমেণ্ট দিব লাগিব, ছেল্ফ এটেষ্টেড কপিজ অফ অল ৰেলিভেণ্ট ডকুমেণ্টছ। তাৰমানে আপোনালোকৰ মেট্ৰিক পাছ কৰা অনৱাৰ্ড যি ডকুমেণ্টছ আছে, মাৰ্কশ্বিট হৈ গ'ল, এডমিট কাৰ্ড, এড্ৰেছ প্ৰুফ, ID প্ৰুফ, যদি আপোনালোকৰ কিবা ৱৰ্ক এক্সপিৰিয়েঞ্চ আছে সেয়া, লগতে আপোনালোকৰ ফটোগ্ৰাফ কেইখনমান 3খনমান নৰ্মেলি দিব লাগে, কালাৰ ৰিচেণ্ট পাছপৰ্ট চাইজ ফটোগ্ৰাফ আৰু কাষ্ট চাৰ্টিফিকেট, এইখিনি গোটেইখিনি আপোনালোকে ড্ৰপ কৰি দিব পাৰিব। যোনটো ড্ৰপ বক্স থাকিব ডেজিগনেটেড এট দ্য ডিলছা অফিচ ডিষ্ট্ৰিক্টৰ, আপোনালোকে তাতে অফিচটোত গৈ পেলাই আপোনালোকে ড্ৰপ বক্সটোত এইখিনি ড্ৰপ কৰি দিব পাৰিব। Self attested copies of educational qualification, age proof and other relevant testimonials, 2 recent passport size photograph, self sign আৰু 1 self address envelope এইখিনি দিব লাগিব। আৰু এপ্লিকেশ্যনখন to the chairman, District Legal Service Authority, Buxa, Office of the Dilsa, Buxa, 2nd floor, District Judicial Court Complex, number 1, Kotligao, Bhatopuri, Mashalpur, Buxa, PIN 781372 আছাম। এইটো এড্ৰেছত আপোনালোকে পঠাই দিব লাগিব। আৰু এইটো যোনটো লাষ্ট ডেট হ'ব সেইটো 25 জুলাইৰ ভিতৰত আপোনালোকে পঠাব লাগিব। তাৰপিছত পঠালে কিন্তু আপোনালোকৰ এপ্লিকেশ্যনখন তেখেতলোকে চিলেক্ট নকৰিব। তাৰপিছতে আপোনালোকৰ শ্বৰ্টলিষ্ট কৰিব আৰু আপোনালোকৰ ট্ৰেইনিং বা ইণ্টাৰভিউৰ কাৰণে মাতিব। এইটো যোনটো অফিচিয়েল ৱেবছাইট আছে baksa.dccourt.gov.in, এইটোত আপোনালোকে গৈ মাজে মাজে চাই থাকিব। তাতে আপোনালোকৰ যোনখন চিলেকশ্যন কৰাৰ পিছত যোনখন লিষ্ট হ'ব সেইখন তাতে ওলাব, আপোনালোকে এবাৰ চাই ল'ব। আৰু যদি এই পোষ্টকেইটাৰ কাৰণে আপোনালোকৰ এলিজিবিলিটি মিলে আৰু ইণ্টাৰেষ্টেড হয় তেন্তে আপোনালোকে এপ্লাই কৰি দিব পাৰিব। এতিয়া মই যোনটো ভেকেন্সিৰ বিষয়ে নেক্সট দেখাবলৈ গৈ আছোঁ সেইটো হৈছে আছাম ডাউন টাউন ইউনিভাৰ্চিটিৰ ফালৰ পৰা, আৰু ইয়াতে 9টা ড্ৰাইভাৰ আৰু মটৰ মেকানিকৰ পোষ্ট ওলাইছে। ড্ৰাইভাৰৰ যোনকেইটা পোষ্ট ওলাইছে 5টা পোষ্ট, তাৰ কাৰণে কোৱালিফিকেশ্যন বিচাৰিছে HS পাছ, তাৰমানে 10 পাছ উইথ এ ভেলিড ড্ৰাইভিং লাইচেঞ্চ, কমাৰ্চিয়েল লাইচেঞ্চ, ট্ৰান্স হোল্ডাৰ হ'ব লাগিব আৰু এক্সপিৰিয়েঞ্চ অফ ড্ৰাইভিং ফৰ স্কুল অৰ কলেজ। মটৰ ভেহিকেল মেকানিকৰ 4টা ভেকেন্সি ওলাইছে, ITI পাছ ইন অটোমোবাইল ইঞ্জিনিয়াৰিং আৰু ডেইলি ৰিপেয়াৰ ৱৰ্ক অফ ইউনিভাৰ্চিটি ভেহিকেলছ। এপ্লাই কৰা যোনটো প্ৰচেছ হয় কৈছে interested and eligible candidate need to send a detailed resume with recent photograph at adtuhr.t@gmail.com. Candidates need to mention the name of the position applied for in the subject of email. The application should reach the office by email on or before
20 জুলাই 2025 আৰু লাষ্ট ডেট তাৰমানে 20 তাৰিখ হয় ইয়াতে দুটা ভেকেন্সি মই ক'লো যে ড্ৰাইভাৰৰ ওলাইছে আৰু মটৰ ভেহিকল মেকানিকৰ যোনে ITI যদি অটোমোবাইল ইঞ্জিনিয়াৰিঙত কৰি থৈছে বা মেকানিকেল এক্সপিৰিয়েঞ্চ আছে তেন্তে সেই পোষ্টকেইটাৰ কাৰণে কৰিব পাৰিব এপ্লাই আৰু যদি ড্ৰাইভাৰৰ এক্সপিৰিয়েঞ্চ আছে স্কুল বা সেনেকুৱা ডাঙৰ বাছ চাছ চলোৱা তেতিয়াও আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু লগতে ভেলিড ড্ৰাইভিং লাইচেন্স এখন লাগিব বুলি কৈছে এইখন হৈছে এডভাৰটাইজমেণ্টখন ডাউনটাউন স্কুলৰ ইয়াতে ডিটেইলছখিনি লিখা আছে আপোনালোকে এইখিনি এবাৰ পঢ়ি চাই ল'ব পাৰিব আৰু এইটো হৈছে সেকেন্ড এডভাৰটাইজমেণ্টটো মেকানিকৰ এডভাৰটাইজমেণ্টটো যোনটো দিছে এইটো আপোনালোকে চাই ল'ব আৰু যদি আপোনালোকৰ এলিজিবিলিটি মিলাৰ ইণ্টাৰেষ্টেড হয় তেন্তে ভেকেন্সি কেইটাৰ কাৰণে এপ্লাই কৰি দিব পাৰিব ইয়াৰ পিছত নেক্সট এতিয়া মই যোনকেইটা ভেকেন্সিৰ বিষয়ে দেখাবলৈ গৈ আছোঁ সেইকেইটা আহিছে যোৰহাট জুডিচিয়াৰীৰ ফালৰ পৰা আৰু আহকচোন চাওঁ তাত কি কি ভেকেন্সি ওলাইছে পিয়নৰ ভেকেন্সি ওলাইছে 4টা পোষ্ট আনৰিজাৰ্ভ কেটেগৰী দুটা আছে SCত এটা আছে আৰু STHত এটা আছে স্কেল অফ পে থাকিব 12,000ৰ পৰা 52,000 আৰু গ্ৰেড পে থাকিব 3,900 eligibility কৈছে candidate must have passed class 8 or read up to class 12 candidate who have passed HSLC or above shall not be eligible to apply for the said post মানে আপোনালোকে যদি ক্লাছ 8 পাছ 9 পাছ 10 পাছ 11 পাছ 12ত যদি পঢ়িও আছে তেতিয়া এপ্লাই কৰিব পাৰিব কিন্তু 12 পাছ কৰিছে বা 12তকৈ যদি above হয় তেন্তে আপোনালোকে কিন্তু পোষ্টৰ কাৰণে এলিজিবল নহব আপোনালোকৰ এমপ্লয়মেন্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেচন নাম্বাৰটো থাকিব ভ্যালিড হ'ব লাগিব এট দা টাইম অফ ডুইং দা এপ্লিকেশন এজ লিমিট Category wise age limit unreserved কাৰণে 40 আৰু OBC MOBC কাৰণে 43 থাকিব SC কাৰণে 45 STP বা STH হলে 45 আৰু PWBD কাৰণে 50 years How to apply আপোনালোকে যোনখন স্ট্যান্ডাৰ্ড ফৰ্ম আছে আসাম গেজেট পাৰ্ট 9 ফৰ্ম সেইখন আপোনালোকে ফিল কৰিব সকলো টেষ্টিমনিয়েলছ লগতে এটেস্টেড কপিজ দিব educational qualification age card employment exchangeৰ registration card তাৰপিছত experience certificate কিবা আছে যদি আৰু লগতে তিনিখন ৰিসেন্ট পাসপোৰ্ট সাইজ ফটোগ্ৰাফ এইখিনি দি পেলাই আপোনালোকে পঠাই দিব লাগিব ডিস্ট্ৰিক্ট এণ্ড সেশন জাজ যোৰহাট এইটো এড্ৰেছত আপোনালোকে পঠাই দিব আৰু এনভেলপটো লিখি দিব ডিস্ট্ৰিক্ট এণ্ড সেশন জাজ যোৰহাট বুলি আৰু কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিছে পিয়নৰ আৰু কন্টেক্ট নম্বৰ বা মোবাইল নম্বৰটো দিবলৈ নাপাহৰিব এপ্লিকেশনখনৰ আৰু লগতে যদি আপোনালোকৰ ইমেইল আছে ইমেইল এড্ৰেছটো দি দিব তেতিয়া যিবিলাক কৰস্পন্ডেন্স কৰিব তেখেতলোকে আইদাৰ ইমেইলত কৰিব বা হোৱাটছএপত তেখেতলোকে কৰিব পাৰিব এইটো ভিডিঅ'ত মই জনাবলগা ইমানেই আছিলে যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক এটা কৰি দিব আৰু এতিয়ালৈকে যদি আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব আকৌ এটা নতুন ভিডিঅ' লৈ লগ পাম ধন্যবাদ